সাতামপুৰুষীয়া পৰম্পৰা সাৰোগত কৰি বটদ্ৰৱাৰ হাতীচুং দীঘলী বিলত মাছ ধৰিলে গঞা ৰাইজে। জাকৈ, খালৈ, পল, চেপা, খখা, জাল আদি হাতে হাতে লৈ মাছ ধৰিবলৈ নমা অগণন লোকৰ উপস্থিতিৰে আজি মুখৰ বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত হাতীচুং দীঘলী বিল। উল্লেখ্য যে প্ৰায় 200 বছৰ ধৰি বহাগ বিহুৰ উৰুকাৰ দিনা নগাঁও জিলাৰ পশ্চিম অঞ্চলৰ ৰাইজে মাজগাঁও, চকলাঘাট আৰু সোণাইৰ মাজত অৱস্থিত দীঘলী বিলত পৰম্পৰাগতভাৱে পালন কৰি আহিছে এই সমূহীয়া মাছ ধৰা উৎসৱ। এইবেলিও গঞা ৰাইজে ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে পালন কৰিছে সমূহীয়া মাছ ধৰা উৎসৱ। আজি পুৱাৰে পৰা জাজৰি অঞ্চলৰ বিভিন্ন গাঁৱৰ পৰা দীঘলী বিললৈ মাছ ধৰিবলৈ আৰু মাছ ধৰাৰ মনোৰম দৃশ্য উপভোগ কৰিবলৈ অহা অগণন গঞা ৰাইজৰ উপস্থিতিৰে ঐতিহ্যমণ্ডিত দীঘলী বিলৰ পাৰত এক উদুলি মুদুলি পৰিৱেশ সৃষ্টি হয়। পূৰ্বৰ তুলনাত অৱশ্যে মাছৰ সংখ্যা ভালেসংখ্যক হ্ৰাস পোৱাৰ কাৰণে অধিকাংশই মাছ পাবলৈ সক্ষম নহয়। আনকি বহুকেইজন লোকে বিলৰ পাৰতেই বিহুগীত জুৰি নৃত্য গীতত মছগুল হৈ বিহুৰ আনন্দত মতলীয়া হৈ এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে। ঢিঙৰ পৰা ইন্দ্ৰেশ্বৰ নাথৰ ৰিপৰ্ট, নিউজ এনি লাইভ। এই তাৰমানে কি আমাৰ সোণাই নদী নগাঁও ডিষ্ট্ৰিক্টৰ পশ্চিম অঞ্চলৰ সোণাই নদী উত্তৰ অঞ্চলৰ বৃহত্তৰ এটা হাতীচুং মৌজা। এই হাতীচুং মৌজাত আমাৰ কমচে কম 100-1খন গাঁও আছে। সেই গাঁওসমূহ ৰাইজ একেলগে হৈ আজিৰ পৰা ধৰি 60-70 বছৰ আগৰ পৰা আমাৰ এইটো পৰম্পৰা চলি আহিছে আৰু চলিও থাকিব। এই বহাগ বিহু উৰুকাৰ দিনাখন আমি সমূহ ৰাইজ একগোট হৈ এই দীঘলী বিলখন আমি প্ৰতি বছৰে মাৰা যায়। সেই দীঘলী বিলৰ যিটো পৰম্পৰা আৰু ৰাইজৰ যিটো মিলা প্ৰীতি সমন্বয় সেইটো হয়তো আৰু এটা ৰং উৎসাহত আমাৰ অহা যায় গোটেই সমূহ ৰাইজ।